ভিউয়ার্স, আজিৰ মোৰ এই ভিডিঅ'টো ভোটাৰ আইডি কাৰ্ড সম্পৰ্কীয়। আমাৰ ভোটাৰ আইডি কাৰ্ডখনৰ লগত ইমেইল আইডি আৰু ফোন নম্বৰ কেনেকৈ লিংক কৰিব পাৰি আমাৰ হাতত থকা মোবাইলটোৰে, সেই বিষয়ে আজিৰ এই ভিডিঅ'টো। ডিয়াৰ ভিউয়াৰ্স, মই বিজয় আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল BN। আপোনালোকে মোৰ এই চেনেলটোত পাব ফেচবুক, হোৱাটছআপ, আধাৰ কাৰ্ড, মোবাইল ৰিলেটেড ইত্যাদি বিষয়ৰ ওপৰত বহুত দৰকাৰী ভিডিঅ'। সেয়ে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়াহ'লে মই আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত সকলোৰে আগত পাই যাব। আৰু যদিহে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে, তেতিয়াহ'লে আপোনাক বহুত ধন্যবাদ। ডিয়াৰ ভিউয়াৰ্স, আমাৰ যিখন ভোটাৰ আইডি কাৰ্ড আছে, সেইখনৰ লগত আমাৰ বহুতৰে ইমেইল আইডি আৰু মোবাইল নম্বৰ লিংক কৰা নাই। কিয়নো আজিৰ পৰা কেইবাবছৰ আগত আমাৰ প্ৰায় সকলোৰে হাতত স্মাৰ্টফোন নাছিল, আৰু সেয়ে আমি ইমেইল আইডি আৰু মোবাইল নম্বৰ লিংক কৰিব পৰা নাছিলোঁ। কিন্তু এতিয়া আমাৰ সকলোৰে হাতত একোটা স্মাৰ্টফোন আছে, আৰু স্মাৰ্টফোন আছে মানে আমাৰ একোটা জিমেইল একাউণ্ট আছে। কাৰণ জিমেইল একাউণ্ট অবিহনে একোটা স্মাৰ্টফোন চলাব নোৱাৰি। গতিকে আমাৰ হাতত থকা স্মাৰ্টফোনটোৰে ভোটাৰ আইডি কাৰ্ডখনৰ লগত আজি আমি কি কৰিম, মোবাইল নম্বৰ আৰু জিমেইল একাউণ্ট লিংক কৰিম। আৰু কেনেকৈ আপোনালোকে এইটো লিংক কৰিব, মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই আছোঁ। গতিকে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ হাতত থকা মোবাইলটোৰে আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ লগত মোবাইল নম্বৰ আৰু ইমেইল আইডি লিংক কৰিবৰ কাৰণে প্ৰথমে মোবাইলৰ ডাটা অন কৰি লওক। মই মোৰ মোবাইলৰ ডাটা অন কৰি ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। এয়া মই মোৰ মোবাইলৰ ডাটা অন কৰিলোঁ। তাৰপিছত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। ক্ৰম ব্ৰাউজাৰে হওক বা গুগল ব্ৰাউজাৰে হওক। মই গুগল ব্ৰাউজাৰ অ'পেন কৰি দেখুৱাই আছোঁ। এয়া মই গুগল ব্ৰাউজাৰ অ'পেন কৰিলোঁ। তাৰপিছত চাৰ্চ বাৰত আপোনালোকে ক্লিক কৰি দিয়ক। এয়া মই ক্লিক কৰিলোঁ। তাৰপিছত আপোনালোকে লিখিব লাগিব NVSP লিখি আপোনালোকে চাৰ্চত ক্লিক কৰি দিয়ক। এয়া মই ক্লিক কৰি দিলোঁ। তাৰপিছত এনেকুৱা এখন পেজ খোল খাব। তাৰপিছত একেবাৰে ওপৰত যিটো আছে নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল, তাত আপোনালোকে ক্লিক কৰি দিব। এয়া মই ক্লিক কৰি দিছোঁ। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব, আৰু তাত কেইবাটাও অপশ্যন আছে। নতুন ভোটাৰবিলাকৰ নামো উঠাব পাৰিব। যিসকল মৰি গৈছে বা মৃত্যু হৈছে, তেওঁলোকৰ ভোটটো ডিলিট কৰিব পাৰিব আৰু কাৰেকশ্যনো কৰিব পাৰিব। আৰু আপোনালোকে নতুন ভোটাৰ আইডি কাৰ্ড ডাউনলোডো কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে প্ৰথমে লগ ইন কৰিব লাগিব। কিন্তু লগ ইন কৰিবৰ কাৰণে আগতে আপোনাৰ এখন একাউণ্ট থকাটো বাঞ্ছনীয়। আৰু একাউণ্ট যদি নাই, কেনেকৈ একাউণ্ট খুলিব পাৰিব তাৰ বিষয়ে মই অলৰেডি এটা ভিডিঅ' দি থৈছোঁ আগতে, আৰু ডিছক্ৰিপশ্যন বক্সত তাৰ লিংকটো দি দিম। আপোনালোকে চাই কিনি এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব। একাউণ্ট ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে লগ ইনত ক্লিক কৰিব। এয়া মই লগ ইনত ক্লিক কৰিলোঁ। তাৰপিছত এনেকুৱা এখন ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত খোল খাব। তাত আপোনালোকে ইউজাৰ নামত মোবাইল নম্বৰটো দি দিব। মই মোৰ মোবাইল নম্বৰটো দি আছোঁ। আপোনালোকে আপোনালোকৰ মোবাইল নম্বৰটো দি দিব। তাৰ তলত আপোনাৰ যিটো পাছৱৰ্ড আপুনি ক্ৰিয়েট কৰিছিলে, সেই পাছৱৰ্ডটো দিব লাগিব। মই মোৰ পাছৱৰ্ডটো দি আছোঁ। তাৰপিছত তলত যিটো কেপচাৰ আহিব, এই কেপচাৰটো আপুনি দিব লাগিব। প্ৰত্যেকৰ ক্ষেত্ৰত বেলেগ বেলেগ কেপচাৰ আহিব। স্মলত আহিলে স্মল দিব লাগিব, আৰু কেপিটেলত আহিলে কেপিটেল দিব লাগিব। মই কেপচাৰটো দি আছোঁ 0YU। তাৰপিছত লগ ইনত ক্লিক কৰি দিব। মই লগ ইনত ক্লিক কৰি দিলোঁ। তাৰপিছত এনেকুৱা এখন পেজ খোল খালে। তাৰপিছত আপোনালোকে 3 নম্বৰ অপশ্যনটোত ক্লিক কৰি দিব, কাৰেকশ্যন ইন পাৰ্চনেল ডিটেইলছ। তাত মই ক্লিক কৰি দিছোঁ।
তাৰপিছত আহিলে সেলফ আৰু ফ্যামিলি, অৰ্থাৎ মই নিজৰটো কৰিব বিচাৰিছো নে মোৰ পৰিয়ালৰ আৰু কাৰবাৰ। মই নিজৰটো কৰিব বিচাৰিছো, গতিকে সেলফতে ৰাখি মই নেক্সটত ক্লিক কৰি দিলো। ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ ল্যাঙ্গুৱেজটো আহিছে, ভাষাটো কি দিব লাগে, মই ইংলিশে দিওঁ, ইংলিশ সিলেক্ট কৰিলো। তাৰপিছত এনেকুৱা এখন পেজ আহিলে, তলত ষ্টেটটো অলৰেডি আহি গৈছে, ডিস্ট্ৰিক্টটো আপুনি সিলেক্ট কৰিব লাগিব। ডিস্ট্ৰিক্টটো মোৰ ধেমাজি, সেয়ে মই ধেমাজি সিলেক্ট কৰিলো। তাৰপিছত এছেম্বলিটো আপুনি যেটো আপোনাৰ এছেম্বলি হয় সেইটো আপুনি দি দিব। মোৰ এছেম্বলি হৈছে জোনাই, মই জোনাই ক্লিক কৰি দিলো। তাৰপিছত নেক্সটত গোটেইখিনি মোৰ ডিটেইলছ আহি গৈছে। চাওক মোৰ নাম আহিছে, মোৰ টাইটেল আহিলে, গোটেইখিনি ডিটেইলছ অলৰেডি আহি গৈছে। এতিয়া মই কি চেঞ্জ কৰিব লাগে, ইয়াৰ পৰা যেটো চেঞ্জ কৰিব লাগিব সেইটো মই ক্লিক কৰিব লাগিব। কিন্তু ইয়াততো মোৰ মোবাইল নাম্বাৰ আৰু ইমেইল আইডি নাই, গতিকে স্ক্ৰল কৰি একেবাৰে তললৈ আহক। একেবাৰে তললৈ আহি কিনে একেবাৰে লাষ্টত চাওক ইমেইল আইডি দি আছে। ইয়াত ইমেইল আইডিত নিজৰ ইমেইল আইডিটো লিখি ল'ব। মই মোৰ ইমেইল আইডিটো দি আছো, y@namasadra মই মোৰ ইমেইল আইডি দি আছো, আপোনালোকে নিজৰ ইমেইল আইডিটো দি দিব। gmail.com il.com আৰু তলত আপোনাৰ মোবাইল নাম্বাৰটো দি দিব। মই মোৰ মোবাইল নাম্বাৰটো দি আছো 521269। তাৰপিছত প্লেসটো দি দিব, আপুনি ক'ৰ পৰা কৰিছে, য'ৰ পৰা কৰিব আপুনি তাৰ প্লেসটো দি দিব। NGAN মই চেঙাজানৰ পৰা কৈছো, গতিকে চেঙাজান আৰু ডেটটো অটোমেটিক আহি গ'ল। তলৰ ক্যাপচাটো আপুনি ফিল আপ কৰি দিব। ক্যাপচাটো প্ৰত্যেকৰ ক্ষেত্ৰত বেলেগ বেলেগ আহিব। মোৰ যেটো আহিছে মই ফিল আপ কৰি আছো। তাৰপিছত সাবমিটত ক্লিক কৰি দিব। এয়া মই সাবমিটত ক্লিক কৰি দিলো। তাৰপিছত এনেকুৱা পেজ আহিব। সাবমিটত ক্লিক কৰি দিয়ক। মোৰ অলৰেডি আগতে একাউণ্টৰ লগত মোৰ ভোটাৰ আইডি কাৰ্ডৰ লগত মোবাইল নাম্বাৰ আৰু ইমেইল আইডি লিংক কৰা আছে, গতিকে আৰু যি নহয় আপোনালোকৰ হৈ যাব। আৰু তেতিয়া আপোনাৰ সন্মুখত এটা ৰেফাৰেন্স নাম্বাৰ আহিব, আৰু সেইটো যে আপুনি ট্ৰেক কৰি চাব পাৰিব যে আপোনাৰ এক্টিভ হৈছে নে নাই। ডিয়াৰ ভিউয়াৰ্স, যদি মোৰ ভিডিঅ'টো চাই অলপ হ'লেও ভাল পাইছে তেন্তে লাইক কৰিব আৰু কমেন্ট কৰিব, আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।